নমস্কাৰ, ইনচাইটেশ্যনলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা স্কলাৰশ্বিপৰ ভিডিঅ'ৰে মই সকলোৰে মাজত আহিছোঁ। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ এটা ওলাইছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা। যি ক্লাছ 1ৰ পৰা ক্লাছ 10লৈ যিসকলে মেট্ৰিক দিয়া নাই সেইসকলৰ কাৰণে এই স্কলাৰশ্বিপটো। আৰু এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ কাৰণে মই লিংক দিম ডেছক্ৰিপশ্যন বক্সত। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ সেই লিংকত ক্লিক কৰি এপ্লাই কৰিব পাৰিব, নিজৰ ষ্টুডেণ্টৰ এপ্লাই কৰিব পাৰিব। আৰু তাৰ কাৰণে যিখিনি ডকুমেণ্টছ লাগে, বেংকৰ পাছবুক, ফটো, এড্ৰেছ প্ৰুফ বা আইডেণ্টি প্ৰুফ এইবিলাক লাগিব পাৰে। মই খুলি চোৱা নাই। যিখিনি ডকুমেণ্টছ ষ্টুডেণ্টৰ এজন এপ্লাই কৰাৰ কাৰণে দৰকাৰ সেইখিনি আপোনালোকে 200 KB ভিতৰত কৰি ল'ব। তেতিয়া ডকুমেণ্টটো কৰি ল'লে তেতিয়া ছাপোৰ্ট কৰি ল'ব ৱেবছাইটত। নিজৰ মোবাইলতো কৰিব পাৰিব। নিজৰ মোবাইলত কৰাৰ আগত আপোনালোকে মোবাইলত পেজত গৈ আপোনালোকে ডেস্কটপ বুক কৰি ল'ব। মোবাইলটো ডেস্কটপ বুক কৰি ল'ব। যদি বুজি নাপায় কোনোবা জনা মানুহ সুধি ল'লে হ'ল, নিজৰ মোবাইলটো কৰিব পাৰিব। আৰু লগতে লেপটপ কম্পিউটাৰ ওপৰতেও কৰিব পাৰিব। কোনো বেলেগত যোৱাৰ দৰকাৰ নাই, ফ্ৰী হয়, কোনো ৰেজিষ্ট্ৰেশ্যন ফিজ নাই। আৰু এইটো ৰেনুৱেল হৈ থাকিব বছৰি, আৰু বছৰি ৰেনুৱেল আপোনালোকে নিজে কৰিব লাগিব। কিন্তু বৰ্তমান স্কলাৰশ্বিপটো কৰাৰ কাৰণে এলিজিবিলিটি হ'ল কেণ্ডিডেটজন বা প্ৰাৰ্থীজন OBC হ'ব লাগিব আৰু SC ST হ'ব লাগিব, জেনেৰেলৰ কাৰণে নহয়। ফ্ৰী স্কলাৰশ্বিপ মাত্ৰ এপ্লাই কৰিলে হ'ল। আৰু এপ্লাই কৰাৰ কাৰণে লিংকটো মই দিমেই, গতিকে সেই লিংকত গৈ আপোনালোকে ফটো, পাছপৰ্ট চাইজ ফটো, বেংকৰ ডকুমেণ্টছ, বেংকৰ পাছবুক আৰু লগতে এড্ৰেছ প্ৰুফ এইখিনি আপোনালোকে 200 KB চাইজত কৰি ল'ব। আৰু 200 KB চাইজত কৰি লৈ এপ্লাই কৰিলে হ'ল। ধুনীয়াকৈ আপলোড হৈ যাব আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। যদি কিবা ডাউট থাকে, কিবা কুৱেশ্যন থাকে, কমেণ্টত মোক কুৱেশ্যন কৰিলে হ'ল, মই এনচাৰ দিম। আৰু লগতে ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাত আপোনালোকে স্কলাৰশ্বিপৰ লিংক পাই যাব। আৰু যিসকলে মোৰ এই ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিছে, SC ST OBC সকলৰ কাৰণে এই স্কলাৰশ্বিপটো প্ৰি মেট্ৰিক, মই আকৌ কৈছোঁ ক্লাছ 1ৰ পৰা ক্লাছ 10লৈ সকলো ছাত্ৰ ছাত্ৰী SC ST কেটেগৰীত কৰা আৰু SC ST আৰু OBC কেটেগৰীত কৰা মই দি দিম লিংকটো, তাত ক্লিক কৰিলে হ'ল। আৰু লগতে যিসকলে এই মোৰ ভিডিঅ'টো চাই উপকৃত হৈছে, তেওঁলোকৰ কাৰণে লাভ হৈছে, তেওঁলোকে যেন ভিডিঅ'টো নিজৰ চিনাকি মানুহৰ লগত, ফ্ৰেণ্ডৰ মাজত, পৰিয়ালৰ মাজত শ্বেয়াৰ কৰে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, বেল আইকনটো প্ৰেছ কৰে। আৰু মই আপোনালোকৰ পৰা উৎসাহিত হৈ এনেকুৱা বহুত ভিডিঅ' মই লৈ আপোনালোকৰ মাজত আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।